আহক এতিয়া তেন্তে মই আপোনালোকক দেখুৱাওঁ মিঠা বগৰী আচাৰ মই কেনেকৈ বনাওঁ একেবাৰে সহজ চিম্পুল এতিয়া প্ৰথমে মই কি কৰিম এয়া চাওক এডাল আপোনালোকে এৰুৱাই ল'ব তাৰপিছত এনেকৈ মাজত ফালি ফালি দিব এয়া চাওক মই ফালি ল'লোঁ বগৰীখিনি এয়া হৈ গ'ল মোৰ ৰেডি হৈ গৈছে তাৰপিছত লৈছোঁ মই ইয়াৰ গুড় ইয়াৰ পৰিমাণতহে মই ইমানখিনি গুড় লৈছোঁ তাৰপিছত লৈছোঁ মছলাটো ঠিক তেনেকৈ নাই লোৱা অলপ লৈছোঁ মই ইয়াৰ চাট পাউডাৰ তাৰপিছত লৈছোঁ ক'লা নিমখ আৰু এইখিনি লৈছোঁ নৰ্মেল যিটো নিমখ আমি খাওঁ সেইটো লৈ লৈছোঁ আহক এতিয়া মই কেনেকৈ বনাম আপোনালোকক দেখুৱাই দিওঁ এতিয়া চাওক এয়া মই কেৰাহী গেছত দিলোঁ কেৰাহী গৰম হৈ গ'ল মই এতিয়া গুড়খিনি দি দিছোঁ আৰু গেছটো আপোনালোকে প্ৰথমে অলপ কমাই ল'ব তাৰপিছত এতিয়া গুড় দিয়াৰ পিছত মই অলপ পানী দি দিম পানীটো আপোনালোকে নিজৰ পৰিমাণত দিব চাওক ইমান ধুনীয়াকৈ পানীটো শুকাই গ'ল আৰু গুড়খিনিও ডাঠ হ'বলৈ ধৰিছে এতিয়া আপোনালোকে গেছটো সৰু কৰি দিব অলপ লাহে লাহে অলপ গলি ল'ব আৰু অলপ ডাঠ হৈ যাওক এয়া চাওক এনেকুৱা লাগিছে ঢিলা ঢিলা কিন্তু নহয় বস্তু ডাঠ হৈ গৈছে গুড়খিনি আপোনালোকে এনেকৈ অলপ ডাঠ হ'বলৈ দিব ধৰিব পাৰিছে চাগে ইয়াত কেৰাহীত আপোনালোকে চাওক ভালকৈ এতিয়া আপোনালোকে এনেকুৱা হৈ যোৱাৰ পিছত এইখিনি চাওক দেখিলে ভালকৈ চাইছে এনেকুৱা হ'ব হোৱাৰ পিছত আপোনালোকে ইয়াত এই চাওক বগৰীখিনি মই ইয়াত দি দিছোঁ আৰু গেছটো আপোনালোকে একেবাৰে সৰু কৰি দিব কম ভলিউম কৰি দিব ইমান ধুনীয়াকৈ লাগি গৈছে চাওক নিমখ ক'লা নিমখ আৰু চাট পাউডাৰ এইখিনি আপোনালোকে নিজৰ পৰিমাণত দি দিব তাৰ টেষ্টটো চাবচোন বহুত ভাল লাগে খাই এয়া চাওক কিমান ধুনীয়াকৈ মিলি গ'ল দেখিছে পানী কিন্তু আপোনালোকে একদম নলগাব দেই পানী লগালে মানে ভেকুৰি যায় হৈ গ'ল আৰু এতিয়া গেছটো মই এতিয়া বন্ধ কৰি দিম এয়া হৈ গ'ল দেখিলে আপোনালোকে একেবাৰে সহজ নহয় জানো বাৰু এতিয়া আমাৰ ঠাণ্ডা হ'ব দিওঁ তাৰপিছত মই এটা বাটিত আপোনালোকক উলিয়াই দেখুৱাম এয়া চাওক মই মিঠা বগৰী আচাৰ ৰেডি কৰি দিলোঁ আৰু এতিয়া মই এটা টেষ্ট কৰি চাওঁ বিৰাট টেষ্টি একদম ক'লা নিমখ আৰু চাট পাউডাৰ টেষ্টটোৱে সঁচাকৈ বগৰীটো বহুত বেলেগ ধৰণৰ এটা টেষ্ট কৰি দিছে আপোনালোকে এনেকৈ এদিন বনাই চাবচোন সঁচাকৈ বহুত ভাল লাগিছে খাই আৰু আপোনালোকে ভাল পালেহে মোৰ ভাল লাগিব নহয় জানো ঠিক আছে তেন্তে এতিয়া মই বিদায় লওঁ আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব ঠিক আছে বাই বাই